নমস্কাৰ, মই পাৰুল শইকীয়া আকৌ নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম উপস্থিত বহীনো কেনেকৈ বনায় সেই বিষয়ৰ ওপৰত মই দেখুৱাম। আৰু আপোনালোকে নিজৰ বহী আছে যদি উলিয়াই ল'ব, উপস্থিত বহীখন কেনেকৈনো মই লিখিছোঁ আহকচোন চাওঁ। আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া সঞ্চয় খতিয়ান, ঋণ খতিয়ান, কেছ বহী সম্পূৰ্ণ বহীসমূহ আপোনালোকে চাবলৈ পায়। এতিয়া গোটৰ নাম লিখিব। উপস্থিত বহীখনত প্ৰথমতে গোটৰ নাম লিখিব, গাঁৱৰ নাম লিখিব, পঞ্চায়তৰ নাম লিখিব, আত্মসহায়ক গোটৰ কোড নাম্বাৰটো লিখিব, উন্নয়ন খণ্ডৰ নাম লিখিব। এতিয়া প্ৰতি গোটৰ প্ৰতিগৰাকী সদস্যৰ সভানেত্ৰী, সম্পাদিকা, বুক কিপাৰলৈ গোটেই সদস্যকেইগৰাকীৰ নাম উল্লেখ কৰিব। এতিয়া যোৱা মাহলৈকে মুঠ উপস্থিতিৰ সংখ্যা, যদি আপোনালোকে সভা প্ৰথমেই পাতিছে, প্ৰথম গোট খুলিছে, তেতিয়াহ'লে যোৱা মাহলৈকে উপস্থিতিৰ সংখ্যাটো হ'ব 0। আৰু তাৰপিছত প্ৰতিগৰাকী সদস্যই 0 দিব। তাৰপিছতে সভাৰ সংখ্যা, যিদিনাখন আপোনালোকে প্ৰথম সভা অনুষ্ঠিত কৰিব, সেইদিনাখনৰ সভাৰ সংখ্যা হ'ব 1। আৰু তাৰিখ উল্লেখ কৰিব, সভাৰ তাৰিখ দিব, সেইদিনাখন যেনিবা আপোনালোকৰ 6 তাৰিখ আছিলে বা 5 তাৰিখ আছিলে, সেই তাৰিখ উল্লেখ কৰিব। আৰু প্ৰচিডিঙত যেনেকৈ আপোনালোকৰ সদস্যসকলৰ লাষ্টত নামখিনি উপস্থিত সদস্যসকলৰ চহীখিনি কৰে, তেনেকৈ এই উপস্থিত বহীখনতো আপোনালোকে প্ৰতিগৰাকী সদস্যই স্বাক্ষৰ কৰিব। আৰু দ্বিতীয় সপ্তাহতো তেনেকৈ সভাৰ সংখ্যা হ'ব 2। দ্বিতীয়খন মিটিং যদি আপোনালোকে পাতে, তেতিয়াহ'লে আপোনালোকৰ সভাৰ সংখ্যা হ'ব 2। সভাৰ তাৰিখ হ'ব, যদি এইটো শনিবাৰে আপোনালোকে মিটিং পাতিছে, নেক্সটটো শনিবাৰে কিমান তাৰিখ হ'ব সেইটো চাই ল'ব। চাই লৈ পেলাই আপোনালোকে তাৰিখটো প্ৰচিডিঙত যেনেকৈ লিখে তেনেকৈ সভাৰ তাৰিখটো উল্লেখ কৰিব। আৰু দ্বিতীয় সভাখনতো তেনেকৈ সদস্যসকলে প্ৰতিগৰাকী সদস্যই স্বাক্ষৰ কৰিব। তৃতীয় সভাখনতো আপোনালোকে সভাৰ সংখ্যা উল্লেখ কৰিব, সভাৰ তাৰিখ উল্লেখ কৰিব, আৰু সদস্যসকলে স্বাক্ষৰ কৰিব। যদি কোনো নাহে, তেতিয়াহ'লে তেখেতৰ জেগাটো খালী কৰি ৰাখিব, কাৰণ ইয়াত লিখা মতে আপোনালোকৰ নামখিনি হ'ব লাগিব। সেয়েহে সেই তেখেতৰ নামৰ এগেইনষ্টত যাতে বেলেগে আৰু স্বাক্ষৰ নকৰে, সেই নামখিনি আপোনালোকে নিয়মমতে লিখি যাব। তেনেকৈ মাহত 4খন মিটিং পতাটো বাধ্যতামূলক। যদিও কিছুমান মাহত 5খনো সভা হয়, তেতিয়াহ'লে আপোনালোকে 5খন মিটিঙতেই উপস্থিত বহীত স্বাক্ষৰ কৰিব লাগিব। এতিয়া বৰ্তমান মাহলৈকে মুঠ উপস্থিতিৰ সংখ্যা যিহেতু ইয়াত উল্লেখ কৰা আছে, তেতিয়াহ'লে চাওক, এগৰাকী সদস্যই কেইখন সভাত উপস্থিত আছে। যদি প্ৰতিগৰাকী সদস্যই প্ৰতিখন সভাতে উপস্থিত থাকে, তেতিয়াহ'লে সভাৰ সংখ্যা হ'ব 4। যেতিয়া 0ৰ পৰা আপোনালোকে আৰম্ভ কৰিলে, সভাৰ সংখ্যা হ'ল, ইয়াত সভাৰ সংখ্যাটো উল্লেখ কৰিব, সভাৰ সংখ্যা হ'ব 4। প্ৰতিগৰাকী সদস্যই 4খন সভাত উপস্থিত থকাটো দেখাব। এতিয়া চাওক, চলিত মাহলৈকে মুঠ উপস্থিতিৰ সংখ্যা, চলিত মাহলৈকে মানে আপোনালোকে এই মাহত প্ৰথমেই মিটিং পাতিছে যিহেতু, তেতিয়াহ'লে আপোনালোকৰ চলিত মাহলৈকে মুঠ উপস্থিতিৰ সংখ্যা এগৰাকী সদস্যৰ হ'ব 4। আৰু যদি প্ৰতিগৰাকী সদস্যই উপস্থিত থাকে, তেতিয়াহ'লে প্ৰতিগৰাকী সদস্যই উপস্থিত সংখ্যা হ'ব 4। প্ৰতিগৰাকী সদস্যৰ যদি 4 উপস্থিত সংখ্যা হয়, তেতিয়াহ'লে উপস্থিত শতাংশ হ'ব 100%। আপোনালোকৰ সভাত সদস্যসকল উপস্থিত আছে, সেয়ে শতাংশ হ'ব 100% উপস্থিত বুলি ধৰিব পাৰি। এতিয়া চাওক, বৰ্তমান মাহলৈকে প্ৰকৃততে অনুষ্ঠিত হোৱা গোটৰ সভাৰ সংখ্যা। প্ৰকৃততে অনুষ্ঠিত হোৱা এই মাহত আপোনালোকে প্ৰকৃততে কিমানখন সভা অনুষ্ঠিত কৰিলে তাৰ উল্লেখ কৰিব লাগিব। 4খন সভা অনুষ্ঠিত কৰিলে। মুঠ উপস্থিতিৰ সংখ্যাটো কেনেকৈ উলিয়াব? সভাৰ সংখ্যা 4খনত আপোনালোকে 10গৰাকী সদস্য উপস্থিত আছিল, তেতিয়াহ'লে 4 40গৰাকী সদস্য উপস্থিত আছে বুলি মুঠ উপস্থিতিৰ সংখ্যাত ধৰিব পাৰিব। তেতিয়াহ'লে আহকচোন, গোটৰ উপস্থিতিৰ শতাংশটো কেনেকৈ নিৰূপণ কৰিব?
চাওঁ এতিকে মই এটা চাইছোঁ চাওক যে যদি গোটৰ চলিত মাহলৈকে মুঠ উপস্থিতি সংখ্যা যদি এগৰাকী সদস্য সভাৰ সংখ্যা চাৰিখন সভাতেই উপস্থিত আছে তেতিয়াহ'লে 10গৰাকী সদস্য উপস্থিত সংখ্যা হ'ব 40 পূৰণ 100 এইটো হৈছে আপোনাৰ সভাৰ সংখ্যা পূৰণ 10গৰাকী সদস্য এতিয়া 40 পূৰণ 100 পূৰণ কৰিলে কিমান হ'ব 4000 হ'ব তাৰপৰা চাৰিখন সভাৰ সংখ্যা পূৰণ গোটৰ সদস্যাৰ সংখ্যা পূৰণ কৰিলে হ'ব 40 এতিয়া আপোনালোকে চিন্তা কৰি চাওক তলৰ শূন্যটোৱে ওপৰৰ শূন্যটো কাটি দিলে 400 কৰিলে 100% হ'লনে 100% উপস্থিত আছে বুলি ধৰিব পাৰি আপোনালোকে যদি ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট বক্স উপস্থিত বহি বনোৱা নিয়মসমূহ চাই কেনে পালে মোক কমেণ্ট বক্সত জনাবচোন আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ যদি কিবা সমস্যা আছে মই সমস্যাখিনি পুনৰ ভিডিঅ' আকাৰে জনাবলৈ আপোনালোকক চেষ্টা কৰিম